তো গাইজ তো আজি আমি অলপ ঢেকীয়া পালোঁ আৰু বিচাৰি আছোঁ। ভিডিঅ' চাই থাকিব। চাওকচোন ইমান জংঘল, ইমান টাইম এঘণ্টামান লাগি চাওকচোন এখানি ঢেকীয়া পাইছোঁ। অকল ঢেকীয়া গাছ গোটাই একে যেন লাগে, কিন্তু বিচাৰি পোৱাটো বুদ্ধি এটা লাগিব। এইডাল ঢেকীয়া দেখিছেনে, এডাল ছিঙিলে এই এডাল ঢেকীয়াটো এনেই বহুত আছে, কিন্তু অলপ ভয় লাগে। এইগিলাখান সেই জেগা ন, এইবিলাক জংঘল জেগা দেখিছেনে কৰি আহিছোঁ। এই এডাল টিকলা ধুনীয়া গাইজ। ঢেকীয়া ছিঙি থাকোঁতে মই ChatGPT-ত মাৰি চালোঁ ঢেকীয়াৰ গুণাগুণটো। তাতে মোক জনালে যে ঢেকীয়াৰ আপুনি এণ্টি অক্সিডেণ্ট থাকে, হাৰ্টৰ কাৰণে ভাল, তাত ব্লাড প্ৰেছাৰ ৰেগুলেট কৰে, আৰু চবতকৈ বেষ্ট এণ্টি অক্সিডেণ্ট থাকে, আৰু ৱেইট লছৰ কাৰণে বহুত ভাল। আৰু কিবা এনিমিয়া থাকে ইয়াতে, কিবা এনিমিয়া গম নাপাওঁ, কিন্তু ভাল আৰু শৰীৰৰ কাৰণে। তো ঢেকীয়া য'তে পায় তাতে ছিঙি আপোনালোকে খাব, বা গুৱাহাটী বা চহৰ এলেকাবিলাকত নাপায়, তো কিনি পেলাই খাব। ভাল এইটো ঢেকীয়া শাক, আৰু ডায়েবেটিছৰ কাৰণে খুব ভাল এইটো। যদি গম নাপায় মই ক'লোঁ, ময়ো গম পোৱা নাছিলোঁ, ChatGPT-ত মাৰি পেলাই এতিয়া চালোঁ, গম পালোঁ ঢেকীয়া খুবেই ভাল।